মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মোৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। মই আজি তোমালোকক শিকাম ষষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ সংখ্যাৰ গঠন পাঠ 1। মই আগৰ ভিডিঅ'ত তোমালোকক ইয়াৰে 1 to এইকেইটা অংক শিকাইছোঁ, কিন্তু আজি 3 পৰা শিকাই যাম। তোমালোকে মনোযোগ দিবা। এইকেইটা সংখ্যাৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা। এইকেইটা সংখ্যা মই লিখি দিছোঁ। ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আৰু আটাইতকৈ সৰু সংখ্যা কোনটো তোমালোকে লিখি দিবা। আটাইতকৈ ডাঙৰ সংখ্যা, ডাঙৰ সংখ্যাটো সমান কি হ'ব আৰু আটাইতকৈ সৰু সংখ্যা সমান কি হ'ব। চব ইয়াতে তোমালোকে চাবা, এই প্ৰায়কেইটা সংখ্যাতে হাজাৰৰ ঘৰলৈ আছে। 1, 10, 100, 1000। ইয়াতে 7,000 হাজাৰৰ ঘৰটো প্ৰথম চাবা। ইয়াত আছে 1, 10, 100, 1000, 4000। ইয়াততো 1000 নাই, ই সৰুৱে। আৰু 1, 10, 100, 1000 এইটো 69 অৰ্থাৎ 69,000 69,000 আছে। আৰু ইয়াত 100 আছে, গতিকে ইয়াৰ কথা নাই। এতিয়া হাজাৰৰ ঘৰত থকা কোনটো সংখ্যা ডাঙৰ আমি দেখা পাম। 7, 4, 69। নিশ্চয় 69টো ডাঙৰ, গতিকে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব এইটো 69,805 এইটো। আৰু আটাইতকৈ সৰু সংখ্যা চোৱা, আমি হাজাৰৰ ঘৰত নাচোৱা, এতিয়া 100 ঘৰ চাম। ইয়াত কি আছে 317, ইয়াত 650, গতিকে আমি শতকৰ ঘৰ চাম। গতিকে এইটো হ'ব আটাইতকৈ সৰু 317 অৰ্থাৎ 317। গতিকে এইটোত ইয়াৰ পিছৰ আছে এনেধৰণে। ইয়াৰ পিছৰ বি নম্বৰটো, এইটো এ নম্বৰ আছিলে। বি নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিবা, নোৱাৰিলে কমেণ্ট বক্সত মোক জনাবা। তাৰপিছত 4 নম্বৰটো 7, 8, 4 নম্বৰ। 4 নম্বৰ 7, 8, 3, 5। এইকেইটা একোটা অংক, কিন্তু সংখ্যা নহয়। এই কমা থকাৰ কাৰণে অংক হৈছে। যেতিয়া লগ লাগিলে হয়তো ই 7,835 হ'লৈ, তেতিয়া কমা উঠি গ'ল। কিন্তু এতিয়া একোটা হৈ আছে, গতিকে এই একোটা অংক যে কিমান 7, 8, 3, 5 এইকেইটা এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা। এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? আটাইতকৈ ডাঙৰ সংখ্যা, আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? চোৱা, ইয়াতে যিটো ডাঙৰ সংখ্যা প্ৰথম, যিটো ডাঙৰ অংক সেইটো আনিবা 8, তাৰপিছত 7, তাৰপিছত 5, 3 অৰ্থাৎ 8,753 8,753। কিন্তু আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? সৰু সংখ্যাটো হ'ব, ইয়াৰ ওলোটাকৈ লিখি দিলে হ'ল 3,578 অৰ্থাৎ 3,578। গতিকে এইটোৱে। তাৰপিছত 5 নম্বৰ অংকটো চাবা তোমালোকে। 5 নম্বৰ এইটো নিশ্চয় বুজি পাইছা। 5 নম্বৰ কি আছে? 285ৰে কোনো এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা। 285 ইয়াত কিন্তু 3টা অংক আছে। ইয়াত কি কৈছে? 4টা অংক ব্যৱহাৰ কৰি ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। আমি লিখিব পাৰো আটাইতকৈ ডাঙৰ প্ৰথম 8, 5, 2,
টু এটা এই টু এবাৰ বেছি ব্যৱহাৰ কৰি দিলোঁ গতিকে 8522 হ'ল তাৰপিছত আটাইতকৈ সৰু সংখ্যাটো এটা ওলটাকে লিখি দিলে হ'ব 2258 এইটো ঠিক 6 নম্বৰ অংকটো তোমালোকে কি কৰিবা এবাৰতকৈ বেছি ব্যৱহাৰ কৰিবা ইয়াত 4টা আছে 5টা অংক বিশিষ্ট লিখিব লাগিব এইটো তোমালোকে নিজে চেষ্টা কৰি চাবা নোৱাৰিলে মোক কমেন্ট বক্সত জনালে হ'ল মই নিশ্চয় কৰি দিম তাৰ পিছত তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ 7 নম্বৰ সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত সজাব লাগে এৰে সংখ্যাকেইটা মই লিখি লৈছো চাবা 96,259 তাৰপিছত 635 next is 7 96025 তাৰপিছত 87562 এইকেইটা আছে ইয়াক সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে প্ৰথমতে আমি এই ঊৰ্ধ্বক্ৰম বুলি লিখিলা ঊৰ্ধ্বক্ৰম আচ্ছা প্ৰথম ইয়াৰে চোৱা একক লহ শতক হাজাৰ ইয়াতে 96,000 চাব হাজাৰটো ইয়াত 20,000 আছে ইয়াত কিমান 96,025 কিন্তু এইটো ডাঙৰ ইয়াতকৈ তাৰপিছত ইয়াত কি আছে 87 অৰ্থাৎ 87,562 আছে আৰু ইয়াত আছে 70,000 গতিকে আটাইতকৈ সৰুটো প্ৰথম লিখিম সৰুটো কোনটো হ'ব এইটো 20,635 এইটো সৰুৰ পৰা ডাঙৰলৈকে লিখে এইটো মানে এই গেটাৰ চিট দি যাব লাগে 20,000ৰ পিছত কোনটো সৰু চোৱা তোমালোকে এইটো 70,025 নেক্সট এই গেটাৰ চিট দি যাবা তাৰপিছত 70,000তকৈ ডাঙৰ কোনটো হ'ব 96,87 এইটো 87,562 নেক্সট আৰু এনেধৰণে গেটাৰ দি চাবা তাৰপিছত ইয়াতকৈ ডাঙৰ কোনটো হ'ব এইটো 96025 গেটাৰ দেন গোটেই সেইটো ডাঙৰ হ'ব 96,259 গতিকে তোমালোকে এতিয়া সৰুৰ পৰা ডাঙৰলৈকে গৈছে এইটো হ'ল ঊৰ্ধ্বক্ৰম গতিকে তোমালোকে এইকেইটা চাবা ইয়াৰ পিছত তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা অৰ্ধক্ৰমত ধৰি ডাঙৰৰ পৰা অৰ্ধক্ৰম বুলি লিখিবা লিখি এই চিট দি যাবা প্ৰথম ডাঙৰটো লিখিবা তাতকৈ ডাঙৰটোতকৈ সৰুটো লিখিবা তাৰে পিছত সৰুটো লিখিবা এনেধৰণে এইটো তোমালোকে কৰি চাবা 8 নম্বৰটো গতিকে কাইলৈ তোমালোকক শিকাম মই 9 নম্বৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাইছা যদি ভাল পাইছা তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিবা আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা সামৰিছোঁ ধন্যবাদ।